নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল থাম্বনেইলটো চাই নিশ্চয় আপোনালোকে গম পাইছে যে আজিৰ এই ভিডিঅ'টো কি লৈ প্ৰস্তুত কৰা হৈছে গতিকে আহকচোন আমি এই বিষয়ে জানো 15 আহিন বুধবাৰে আহিন মাহৰ অমাৱস্যা আৰু মহালয়া আপোনাৰ ঘৰত যদি পূৰ্বপুৰুষৰ ফটো বা অন্য কিবা বস্তু আছে তেনেহলে এই দিনটোত সেই মৃত ব্যক্তিৰ ফটোত কেইটামান কাম কৰিবলৈ কেতিয়াও নাপাহৰিব যদি মৃত আত্মীয় বা ফটো যিকোনো বস্তুৰ ক্ষেত্ৰত আজিৰ ভিডিঅ'টোত কোৱা কামখিনি কৰিব পাৰে তেতিয়াহলে মৃতকৰ আশীৰ্বাদ আৰু মৃত পূৰ্বপুৰুষৰ পৰম কৃপা লাভ কৰিব পাৰিব লগতে মৃতকৰ সকলো দুখ খণ্ডন হয় বুলি আপুনি যিকোনো ক্ষেত্ৰত উন্নতি কৰিব পাৰিব বুলি কোৱা হয় শাস্ত্ৰীয় অনুসৰি মহালয়ৰ দিনা মৃত আত্মাৰ অৰ্থাৎ পূৰ্বপুৰুষৰ আত্মাই নিজৰ আত্মীয় কুটুম্বৰ ওচৰলৈ আহে আৰু আত্মীয় কুটুম্বই কৰা কৰ্মৰ জৰিয়তে সেই আত্মাই পুণ্য লাভ কৰে বুলি কোৱা হয় আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম মহালয়ৰ দিনা মৃত ব্যক্তিৰ ফটোৰ ওচৰত কি কৰিব লাগে বা মৃত ব্যক্তিৰ যিকোনো বস্তু আদি যদি আপোনাৰ ঘৰত থাকে তেনেহলে সেই বস্তুবোৰ কেনেকৈ ৰাখিব লাগে লগতে এই দিনটোত মাতা দুৰ্গা মৰ্ত্যলৈ আহিছিল আৰু এই দিনাই নিজৰ ঘৰত কি কাম কৰিলে দেৱী শক্তিৰ পৰম কৃপা পোৱা যায় তাৰ ফলত ঘৰলৈ অহা বিপদ বিঘিনি ভয় শংকা আদি নাইকিয়া হয় বুলি অপশক্তিৰ পৰা ৰক্ষা পাব পাৰি বুলি কোৱা হয় মাতা দেৱী শক্তিৰ শুভ প্ৰভাৱত সকলো ক্ষেত্ৰত উন্নতি হয় আপুনি যদি আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ চাই তেন্তে মহালয়ৰ দিনা আপোনাৰ ঘৰত এই সমূহ কাম কৰি নিজৰ লগত ঘৰখনৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথমে জানো আহকচোন এই দিনটোত কি কাম কৰিলে দেৱী দুৰ্গাৰ পৰম কৃপা লাভ কৰিব পাৰি প্ৰথমটো হৈছে দেৱী দুৰ্গা হৈছে ত্ৰিদেৱীৰ শক্তি আৰু নাৰী শক্তিৰ প্ৰতীক যাৰ শক্তিক সকলো দেৱী দেৱতাৰ শক্তি জড়িত হৈ আছে বুলি কোৱা হয় যাৰ কৃপা থাকিলে জীৱন ধন্য হয় যাৰ কৃপাৰ দ্বাৰা জীৱনত সকলো দুখ কষ্ট বিপদ বিঘিনি অপায় অমংগল দূৰ হয় আপুনি যদি দেৱীৰ আদিমাতাৰ পৰম কৃপা লাভ কৰিব বিচাৰে আৰু দেৱী শক্তিৰ কৃপাত যদি আপুনি আপোনাৰ ঘৰখনৰ উন্নতি কামনা কৰিব বিচাৰে তেন্তে এই দিনা পুৱা স্নান কৰি তুলসী গছত জল অৰ্পণ কৰিব পাৰিলে দেৱী শক্তি অতি প্ৰসন্ন হয় বুলি কোৱা হয় লক্ষ্মী দেৱী হৈছে মাতা আদি শক্তিৰ স্বৰূপ বিশ্বাস কৰা হয় যে যদি তুলসী গছত পূজা কৰা হয় বা তুলসী গছক সন্তুষ্ট কৰিব পৰা হয় তেন্তে দেৱী মাতা লক্ষ্মী সন্তুষ্ট হয় মহালয়ৰ দিনা তুলসী গছত জল অৰ্পণ আৰু বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিব পাৰিলে দেৱী দুৰ্গাৰ পৰম কৃপা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰি অহা হৈছে ফলত ধন টকা পইচা সম্বন্ধীয় যিকোনো সমস্যাই দূৰ হয় বুলি কোৱা হয় দ্বিতীয়তে হৈছে এই দিনা নিজৰ ঘৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু কেতিয়াও লেতেৰা কৰি থব নাপায় যিবোৰ অলাগতিয়াল বস্তু ঘৰত য'তে ত'তে পৰি থাকে সেইসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে ভঙা আইনা পুৰণা জোতা চেণ্ডেল ভঙা ইলেক্ট্ৰিকৰ সামগ্ৰী বা বন্ধ ঘড়ী যদি আপোনাৰ ঘৰত আছে তেনেহলে আপুনি এই দিনটোত সেইসমূহ বস্তু ঘৰৰ পৰা বাহিৰ কৰি দিব এনে কাৰ্যৰ দ্বাৰা দেৱী মাতা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হয় বুলি কোৱা হয় তৃতীয়তে হৈছে মহালয়ৰ দিনা যদি আপুনি কোনো বোৱতী নদীত বা কোনো পবিত্ৰ নদীত স্নান কৰিব পাৰে তেনেহলে অতি মংগলজনক বুলি কোৱা হয় আৰু যদি সেই সুবিধাকণ নাথাকে আপোনালোকৰ ওচৰত তেতিয়াহলে আপোনালোকে আপোনালোকৰ গা ধোৱা পানীত যদি অলপমান গংগাজল দি লয় তেতিয়াহলেও মহালয়ত যদি আপোনালোকে গংগাজল দি গা ধুৱে তেতিয়াও বহুতো মা সন্তুষ্ট হয় বুলি কোৱা হয় ইয়াৰ উপৰিও সেইদিনা অন্ন বস্ত্ৰ আদি দান কৰিব পাৰিলে অতি শুভ হয় আপোনাৰ যদি মনত কিবা আশা পুহি ৰাখিছে তেন্তে সেই দিনটোত দান দক্ষিণা কৰাৰ লগতে পশু পক্ষীক বা জীৱ জন্তুক খাদ্য খাবলৈ দিয়াটো উচিত এতিয়া জানো আহকচোন মৃত আত্মাৰ সন্তুষ্টিৰ বাবে বা পূৰ্বপুৰুষৰ কৃপা লাভ কৰিবলৈ মহালয়ৰ দিনা আপুনি কি কাম কৰিব লাগে শাস্ত্ৰমতে এই দিনটোত পিতৃপক্ষৰ শেষৰ দিন অমাৱস্যা আপোনাৰ ঘৰত যদি কোনো মৃত ব্যক্তিৰ ফটো আছে তেনেহলে সেইদিনা সেই ফটো সম্পূৰ্ণ চাফ চিকুণ কৰি ৰাখিব লাগে যদি মৃত ব্যক্তিৰ কোনো বস্তু থাকি গৈছে কোনো সম্পত্তি আছে সেই বস্তুৰ সম্পূৰ্ণ সুৰক্ষা দিব লাগে আৰু সেই বস্তু সদায় চাফ চিকুণ কৰি ৰাখিব লাগে দক্ষিণমুৱাকৈ যদি মৃত ব্যক্তিৰ ফটো ৰাখি তাত ফুল চন্দন লগাই ফুলৰ মালা লগাই
খাদ্য বস্তু যদি সেই ফটোৰ সন্মুখত ৰাখিব পৰা হয় তেনেহ'লে সেই মৃত আত্মাৰ কৃপা লাভ কৰিব পাৰে আৰু মৃতকৰ দুখ খণ্ডন হয় বুলি কোৱা হয়। মৃত আত্মাৰ সন্তুষ্টিৰ বাবে কোনো নদীত যদি পিণ্ড বগা অন্ন দান কৰা হয় বা পিণ্ড বা বগা অন্ন বিসৰ্জন দিয়া হয় তেন্তে মৃত আত্মাৰ পুণ্য হয় বুলি কোৱা হয়। ফলত তেওঁলোকে সদ্গতি লাভ কৰিব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে আৰু যদি সঁচাকৈ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ শ্বেয়াৰ কৰিলে আপোনালোকৰ লগতে আন কেইজনেও যাতে কিছু উপকৃত হ'ব পাৰে। গতিকে আজিলৈ আহিছোঁ আৰু এনেধৰণৰ ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।